Hi, welcome back to my next mini vlog. আজি ৰেডি হৈছো আমি যাব কাৰণে ডাঙৰ বাইদেউহঁতৰ ঘৰত গটিকে ৰাতিপুৱা ৰেডি হৈ গৈছো শুই উঠিয়ে বাইদেউহঁতৰ ঘৰত যাব কাৰণে ইফালে আমি ৰেডি হৈ ৰাস্তাত ওলাই আহিছো পিলপিলি দি যাম আমি বেছি দূৰ নহয় বাৰু ওচৰতে হয় আমি গৈ আছো মই টিকলি আৰু ঘৰৰ ওচৰৰ বৌহঁতৰ মানে ছোৱালীটো আৰু ইফালে দেখিছেনে আপোনালোকে ৰাস্তাটো যে ইমান ধুলি গাইস মানে যাবই নোৱাৰে ইমান ধুলি কলা মানে কাপোৰ মানে বগা হৈ যায় এনেকুৱা টাইপৰ ধুলি হয় তাৰপিছত আমি এনেকে আহি সালবাৰী চক পালোহি যেহেতু ৰূপহীত হয় সালবাৰী বজাৰটো পাৰ হৈ যাব লাগে সালবাৰী বজাৰৰ মিঠাই অকমান লৈ লৈছো বাবুহঁতৰ কাৰণে আৰু এইখিনি হৈছে ৰূপহী চক আহি থকাতে মানে ভিন্ডৰ গাড়ীটো দেখা পালো যে ভিন্ড আছে চাগে বজাৰত বুলি ফোন মাৰিছিলো তো ভিন্ড বজাৰত আহি আছিল সেইকাৰণে পিলপিলটো ঘৰলৈকে লৈ নাহিলো বজাৰৰ পৰাই মানে ভিন্ডৰ লগত গুছি আহিলো আৰু এইফালে চাওকচোন ঘৰত আহি পায়ে টিকলিহতে মানে খেলা ষ্টাৰ্ট কৰি দিছে আৰু বাইদেউহঁতৰ ফালে মানে বগৰী পকিলে বাৰলিনে কেইটামান বগৰী আনি থৈছিলে হেয়াই মই মানে খাই দিলো আজি প্ৰথম বগৰী মজা লাগিছিলে টেষ্টি হয় তাৰপিছত মামীহঁত খাবি নেকি বুলি ইহঁতে মানে আৰু আনিব গৈছিলে আৰু ইফালে চাওকচোন ইমান ধুনীয়া বগা মানে ৰঙা বগৰী লৈ আহিছে পকিলে পাই মজা আছিলে খাই পেলাই আৰু এইফালে চাওক গাইস বহু বছৰ আগৰ ঘৰ হয় এইটো কাঠৰ ঘৰ আগতে দেখিবলৈ পাইছিলে এতিয়াতো নাপায় মানে দেখিব নাপায় বুলিয়ে ক'ব পাৰি বহুত কম হয় নাপায় বুলিয়ে ক'ব পাৰি আৰু আপোনালোকক মই ভিতৰত লৈ গৈ আছো আহক মোৰ লগত যদি ভিতৰত যায় চাব কাৰণে কাঠৰ ঘৰ হয় এইটো আৰু যেহেতু ইউজ নকৰে এতিয়া সেইকাৰণে ধান কিবা থৈ দিছিলে আৰু ইয়াতে চাওকচোন মাশৰুম বনাইছিলে মানে ভাইদৈ আপোনালোকক ভালকে দেখুৱাই দিছো আৰু প্লাস ময়ো চাইছো কাৰণ মই দেখা নাছিলো কেতিয়াও এনেকুৱা মানে বনোৱা তো আজি ফাৰ্স্ট টাইম দেখিলো ময়ো আপোনালোকেও দেখিছেনে নাই কমেন্ট কৰিবচোন আগত আৰু আপোনালোকে এনেকে বনাই পাইছেনে বা বনাব পাৰেনে মই কিন্তু কেতিয়াও জনাও নাছিলো আৰু দেখাও নাছিলো আজি প্ৰথমবাৰ দেখিছো এতিয়া আহক মোৰ লগত ভিতৰলৈকে যাও মানে ওপৰলৈকে যাও কি আছে চাব কাৰণে আজি ফাৰ্স্ট টাইম মই কাঠৰ ঘৰত এনেকে উঠিছো দে নহয় মানে এনে মানাসতো উঠিছো কিন্তু মানে ঘৰ কোনোবাৰ জুনত মানে থকা আছিলে তেনেকুৱা ঘৰত মানে কেতিয়াও যোৱা নাছিলো তা আজি ফাৰ্স্ট হয় তো ওপৰত আহিছো এনেকুৱা হয় ওপৰত আপোনালোকে দেখিছেনে চাবচোন অলপ মানে ৰেটেৰা হৈ আছে যেহেতু মানুহ নাথাকে ইয়াত মানে অলাগতিয়াল বস্তুবোৰ ৰখা হয় ইয়াতে নলগা বস্তু ইউজ নকৰা বস্তু সেইবোৰ ৰাখি থোৱা হয় গটিকে এনেকুৱা মাকৰৰ জাল কিবা এনেকে মানে গটে লেটেৰা হৈ আছে অলপ আৰু লাইনো নাছিলে আন্ধাৰ আছিলে অলপ আন্ধাৰ দেখিব পাইছে আপোনালোকে আৰু আপোনালোকৰ আমাৰ বাইদেউহঁতৰ কাঠৰ বিল্ডিং ঘৰটো কেনেকুৱা লাগিছে কমেন্ট কৰি নিশ্চয় জনাব আৰু আপোনালোকৰো আছিলে নেকি কাঠৰ ঘৰ আগতে যদি আছিলে তেন্তে কমেন্টত নিশ্চয় জনাব আছিলে বুলি আৰু যদি এতিয়াও আছে তেন্তে কমেন্টত নিশ্চয় জনাব ভিজিট কৰিব এদিন নিশ্চয় যাম তাৰপিছত এইফালে আমাৰ টিকলিটোক ভাতটো খুৱাই থৈ দিছিলো ইফালে ভাতটো বাঢ়িছিলে ইহঁতে খুৱাই ষ্টাৰ্ট কৰিলে মই টিকলিটো খুৱাই আছিলো তেতিয়ালৈকে আৰু ইফালে বাবুও খাই আছিলে মই পানী দিব আহিছিলো তাৰপিছত ময়ো গৈ ভাতটো খাই দিলো আজি ভাতত আছিলে পনীৰ আঞ্জা আৰু মিৰামিষ আছিলে যেহেতু আজি মঙ্গলবাৰ আছিলে এইফালে ভাত পানী খাই উঠি আমাৰ টিকলিয়ে শুই উঠি খেলিব লৈছিলে ইয়াতে তামোল খাই আছিলো আমি আৰু এইফালে আমি তাৰপিছত ফাইনেলি ইভিনিং যাব কাৰণে ঘৰত ৰেডি হলো আমাক থব যাব ভিন্দ বাইদেউ আৰু বাৰ্লিন আৰু বাবু তো ইফালে আমি আহি থাকাতে তাৰপিছত এনে ভাবিলো মানসৰ ফালে এপাক ঘূৰি আহো বুলি যেহেতু ওচৰতে হয় তেনেকে ঘূৰি যাও বুলি এনে যোৱাতে ইভিনিঙে হ'ল সেইভাবে আমি নানামিলো কতো জাস্ট অকল এনে ঘূৰি কিনে গুছি আহিলো আৰু আমি মানসৰ ফালে যাই কিনে কিবা এটা দেখিছো আপোনালোকে ভিডিঅ'টোত শেষলৈকে থাকিব নিশ্চয় দেখা পাব কি দেখিছো আমি আৰু যদি মোৰ ভিডিঅ'টো ইমানলৈকে চাই মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু ইফালে চাওক গাইস গড় দেখিছো আমি ইমান ডাঙৰ আছিলে নহয় গড়টো কেমেৰা কোৱালিটি চাই অলপ বেয়া সেইকাৰণে ভালকে দেখাব নোৱাৰিলো আৰু ইফালে মানে গাড়ী আহা যাও কৰি আছিল সেইকাৰণে বেছি টাইম ৰখিব নোৱাৰিলো গুছি আহিলো আৰু ইফালে চাওকচোন গাইস ইমান ডাঙৰ আছিলে নহয় আৰু ইফালে ইমান কেইটা পিকক আছিলে মানে বহুত কেইটা আছিলে ভালকে দেখাব নোৱাৰিলো কাৰণ আমাৰ টিকলিও উৎপাত কৰি আছিলে আৰু যে মোৰ যে মানে কিটা মানসৰ যে ঘৰ বিলাক যে বনাই থোৱা আছে ন ৰেষ্টুৰেন্ট বিলাকত ইমান মজা লাগে নহয় দেখিব কাৰণে আপোনালোকক ভাল লাগে নে মই কিন্তু তামাম লাগে দে আৰু ডেকোৰেট কৰা আছিলে ইভিনিং হল যেহেতু লাইট জ্বলোৱা ষ্টাৰ্ট হৈ গৈছিলে
আমি আন্ধাৰ হ'ল বাবে ক'তো নানামিলোঁ তাৰপিছত অলপ টাইম থাকি আমাৰ টিকলিও শুই গৈছিলে সেইকাৰণে আমি ক'তো নানামিলোঁ মানে ফটোও নুঠিলোঁ আৰু এইফালে চাপাত বাগানবোৰ চাওকচোন আধাখিনি মানে চব কাটিয়ে পেলাইছিলে কিয় বা নাজানো ভালকে চাগে ৰুব পিছত সেইকাৰণে চাগে কাটি পেলাইছিলে গোটেইখিনি আৰু এইখিনিয়ে হৈছে মানাস গেটটোৰ পৰা অলপ আহি কিনে যে দোকান কেইটামান পাই সেইখিনিতে অকমান ৰৈ কিনে কিবা কিবি খালো আৰু বাৰ্লিনে মানে কিবা কিবি কিনিলে কিবা কিবি দোকান নাছিলে চাগে আমি গাড়ীৰ পৰা নানামিলো বাৰ্লিনহতে নামি গৈছিলে গতিকে আমি কিবা কিবি খাই তাৰ পিছত ঘৰলৈকে গুচি আহিলো এণ্ড থ্যাংক ইউ ভিডিওটো শেষলৈকে চোৱাৰ কাৰণে যদি ভিডিওটো ভাল লাগিছে তেন্তে প্লিজ লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আজিৰ কাৰণে ইমানেই লগ পাম আকৌ নেক্সট ভিডিওত তেতিয়ালৈকে বাই বাই টেক কেয়াৰ